তো গাইজ ওয়েলকাম টু মাই নিউ ব্লগ। তো এইটো মোৰ পিছফালে আছে জ্যোতিষ। আমি আজি যাম নাওকাটা ফুৰিব, ঠিক আছে। মানে ইটো বহুত দিন বাৰু কামত আছিল, হয় না। আৰু মানে ছুটীত আহিছে আৰু মোৰো বৰ্তমান ছুটী বুলি ধৰিব পাৰি। মোৰতো যেতিয়া তেতিয়া ছুটী, যেতিয়া তেতিয়া কাম। তো আমি এতিয়া নাওকাটা যাম আৰু মানে কি হ'ল, এতিয়া মানে কি এইটো ট্ৰেইনটো পৰিছিল আৰু এতিয়া মানুহবিলাক যাই আছে। তো আমি যাম আৰু চাই থাকিব ব্লগটো। তো চাই থাকিলে হ'ল ব্লগটো। তো ব'লক। আমার দেখাবো পারি দেখ মানে কি হ'ল, এই গৰমত মানুহ আছে ঘৰত আৰু আমি আছোঁ ঘূৰি। মানুহ আছে ঘৰত, আমি আছোঁ ঘূৰি। আৰু আহি আহি এইটো আমাৰ বেয়া ৰাস্তাটো পাই গ'লোঁ, মহৰীপাৰা। চাই থাকিব, বেয়া ৰাস্তাই দখম আমি। গাইজ এইটো চাওক, আমাৰ এইটো মানে কি চইনা খাল হান হৈছে, মানে ইয়াতে মাছো জীয়াই দিব পাৰি। আৰু যদি পাকা ৰাস্তা নহ'লে না, ইয়াতে পিয়া কৰি লোৱা পাৰা গ'লে, বুজিছা না গাইজ। আৰু ভাই আমাৰ অসমৰ অৱস্থা কি গম, আমাৰ নাওকাটাৰ অৱস্থা এইটো দেখিছে। এইটো চাওক, এইটোতে পুৰা বৰালি মাজতে জয় দিলি পুৰা হৈ যাব পুৰা। গাড়ী মানে জোৰত মানে কপাই দিলি আকৌ ব্ৰেক মাৰি যায়। চাওক গাইজ, ৰাস্তা চাওক, ৰাস্তা কি চাব আৰু পৰিৱেশ গাঁৱৰ। আৰু বৰ্তমান গৈছো এতিয়া নাওকাটা পাৰ। আৰু জ্যোতিষ বৰ্তমান পোৱা নাই আৰু বৰ্তমান যাই আছো। মানে জ্যোতিষ দৰকাৰী বস্তুটো কি জানা না, এইটো ৰাস্তাতে সদায় স্কুলৰ ষ্টুডেণ্টবিলাক অহা যোৱা কৰে। হয় হয়। তো গাইজ আমি এইটো আহি কেনে নাওকাটাৰ এইখিনি যিখিনি আগৰ সন্মুখৰ এইটো নদীটো যোৱা জেগাখিনি এইখিনি পাইছোঁ। আৰু এইটো জ্যোতিষ আছে, এই লাজ কৰিছে, ঠিক আছে। একো নাই বাৰু, লাজ কৰিলেনো কি হ'ব, হয় ন গাইজ। তো গাইজ আমি অকণমান ভাবিছোঁ কি নাওকাটাৰ ভিতৰত যাওঁ বুলি। আৰু ভিতৰত মানে কি বৰ বেছি যাব ইচ্ছা যোৱা নাই, কাৰণটো হ'ল তাৰে ভিতৰত চাব লগাখিনি বাহিৰৰ পৰা দেখাই পায়। আৰু যিটো বস্তু আগে দেখা পায় সেইটো বস্তু কেতিয়াও ভেলুটো নোহোৱা হৈ যায়, হয় না। আৰু তাতে মানে কি ডাঙৰকৈ ৱালটো দি থ'ব লগা আছিল, যাতে বাহিৰৰ পৰা দেখা নাপায়। তেতিয়াহ'লে মানে ভিতৰত যাই কেনে চোৱা বস্তুটোত মানে কি মজাটো আল্টিমেট আছিল আৰু আগতে বস্তুটো মানে কি তাতে ফ্ৰী আছিলে সোমোৱাটো। আৰু এতিয়া মানে কি তাতে টিকট আছে, টিকট ল'ব লাগিব। আৰু ইয়াতে কিবা এটা খাই ল'ম, খাই কেনে যাম। আৰু সেইটো গাছটো এইটো দেখিছেনে, এইটো পূৰা ধুনীয়া, মানে কি নেচাৰেল, মানে কি বতাহটো আহিছে আৰু। আৰে ভাই এচি হাৱা থকা, ফেনৰ হাৱা থকা শিকিলেতো বাদে পাছৰ কথা, কিন্তু মানে কি এইটো যিটো নেচাৰেল হাৱা নাহিলে মানে কি টাউনৰ মানুহে মানে কি এইটো ফিল কৰিব নোৱাৰে কেতিয়াও, বুজিছা না। মানে কি গাঁৱৰ যিগিলা মানুহ থকা নাই, সেইগিলা মানুহ এইগিলা বস্তুটো মানে কি পূৰা ধুনীয়াকৈ ফিল হয়, ঠিক আছে। তো গাইজ চাই থাকিব, অকণমান সেইটো চাইডে যাম, ঠিক আছে। তো এইটো আমি গাইজ আমি আহি পালোঁ এতিয়া বৰ্তমান, এইটো নাওকাটা পাৰ্ক। এইটো চাওক না, আৰু হয়তো ইয়াতে টিকট কাটিব লাগিব, ভিতৰত যাব লাগিব। তো এতিয়া ইয়াত টিকট দি আছে। তো এইটো গেটটো, এতিয়া যাই আছোঁ ভিতৰত। আৰু ইয়াতে মানে কি টিকট যদি মানে 12 বছৰৰ ওপৰত হয় তেতিয়াহ'লে কেইটকা দিব হ'ব, মানে কি আমাৰ 12 বছৰৰ ওপৰত থকাৰ কাৰণে আমাৰ 20 টকাকৈ লৈছিল, ঠিক আছে। আৰু এইটো চাইড ইয়াৰে ভিউটো, মানে বাকী যি হ'লেও ভিতৰত চাব লগা বস্তু অকল ফুল আছে। আপোনালোকে যদি ফুল ভাল পায় তো ফুল চাবৰ কাৰণে আহিলে হ'ল, ফুলত বাহিৰে বেলেগ একো নাই, তো ফুলে চাব পাৰি ইয়াত, হয় না জ্যোতিষ। চাওক, আৰু যদি ফটো তুলিলে আহিলে হ'ল। গাইজ এইটো চাওক, এইটো চাইডে ভিউটো এইটো ধুনীয়া। আৰু ইয়াত মানে বস্তুটো হ'ল এইটো চাইডে দেখিছেনে, এইটো মানে বস্তুটো হ'ল ইয়াত মানুহবিলাক ফুৰিবতো আহিছে। আৰু সেইটো চাইডে বাকী কপলছ আছে আৰু কিবা কাৰণে সেইটো চাইড, আৰু এইটো চাইডে ভিতৰৰ ফালে অকণমান যাব লাগিব, ঠিক আছে। তো গাইজ মই দুদিনমান আগত 3 ইডিয়ট মুভিটো চাইছিলোঁ আৰু গম পাইছিলোঁ যে মানে কি চবতে জ্ঞান দি আছে হা। তো প্ৰকৃতিৰ পৰা মানে বহুত জ্ঞান পায়, হয়নে নহয় ভাই। তো ইয়াৰ পৰা মানে কি আপুনি ল'ব পাৰিব কি জ্ঞান, এইগিলা জ্ঞান, লিলিমায়া জ্ঞান, ঠিক আছে। তো গাইজ ইয়াৰ ভিতৰত চাব লগা বৰ বেছি একো নাই। আপুনি যদি ইয়াতে এনজয় কৰিব খোজে
মানে মানে খুব বেছি 4টা ফ্ৰেণ্ড থাকিব লাগিব ঠিক আছে 4টা 5টা আৰু ঘৰৰ পৰা মানে কি খাৱা লোৱা যোগাৰটো লৈ ব্লগ এইটো মানে গাইছ লাইফত যিগিলা মানুহ মানে কি ডাঙৰ হৈ কাৰণে সৰু মানে কি যিগিলা মানুহ ডাঙৰ হৈছে কিন্তু এতিয়া সৰু মানে পোৱালিৰ দৰে হৈছে তো সেইগিলা কাৰণে এইটো জেগাটো মানে আপুনি যদি খেলা খেলিব খোজে তো তাৰ কাৰণে এইটো জেগাটো ঠিক আছে ইয়াতে হুইচলা দে জুইচলা দে চব ঠিক আছে আৰু আপুনি এটা বস্তু জানেনে মানে কি মানুহকেইটা ডাঙৰ হোৱাৰ পিছতো মানে কি এনেকুৱা টাইপৰ জেগাবিলাক মাজে মাজে আহি কিনে অকণমান এনজয় কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এইটো ঐ হেল্ল' অকণমান লাহে লাহে কেমেৰা দেখি আছা তুমি বুজিছা আৰু সেইটো দেখিছানে সেইটো জ্যোতিষ হয় জ্যোতিষে মানে কি লাজ কৰি হ'লেও অকণমান হুইচলা দিছে তুমি বাচ্চা চলি নহয় মানে জ্যোতিষৰ মতে বাচ্চাহে মানে কি এইটো হুইচলাটো দিব পাৰে নে কি ডাঙৰে নোৱাৰে মইতো দিছোঁ না মানে ডাঙৰে আহি কিনে মাজে মাজে এনজয় কৰিব লাগে হয় না জ্যোতিষ ঐ স্মাইল মানে গাইজ বস্তুটো কি হ'ল আমি সদায় প্ৰকৃতিৰ মাজত থাকিব লাগে তো সেইটো কাৰণে দেখিছেনে এইকেইটাৰ মাজত আৰু সেইবুলি এইগিলা ভাঙি পেলাব নালাগে ঠিক আছে হয় না নহয় বাবু এইটো আমাৰ বাবু দেখিছে তো আপোনালোকে অকণমান আগত যিমান যি হ'লেও মানে কি আমাৰ দুইঠঙীয়া সাৰ গৰুটো দেখা পাইছে হয় না তো ইয়াতে আহিলে আপোনালোকে চব দেখা পাব ঠিক আছে গাইজ এইটো আৰু বাকী যি হ'লেও ইয়াত মানে কি ফুলৰ কালেকশ্যনটো বহুত ধুনীয়া চলি আছে একো নহয় তো গাইজ এতিয়া মানে বস্তুটো কি হ'ল এইটো যে ল'ৰাটো আছে ই মানে কি এটা চেলেঞ্জ দিছে মানে কি এইকেইটা আগত যিকেইটা মানে কি ছোৱালী আছে ছোৱালীকেইটাক মানে কি এটা ফানি টাইপৰ হওক কিবা এটা কুৱেশ্যন কৰিব দিছে আৰু কুৱেশ্যন কৰাৰ পিছত সি মানে কি ভিডিঅ' বনাম বুলি কৈছে তো বলক এতিয়াতো কি চেলেঞ্জটো একচেপ্টটো কৰা হৈছে যিহেতু কি সুধিব পাৰে তো যাই কিনে চাই লওক তো গাইজটো মানে কি পাৰ্কটো চোৱা হ'ল তো এতিয়া যাম আৰু এইটো চাইডে এইটো বৰফ খাই আছে ঠিক আছে বৰফ আৰু যিকেইটা ফ্ৰেণ্ড আছিল তো সিহঁতে চেলেঞ্জটো মানে কি পূৰা কৰিবৰ কাৰণে যিকেইটা ছোৱালীৰ ওচৰত গৈছিলোঁ তো মানে কি কথা পতা নহ'ল তো ছোৱালীকেইটা কথা পাতিব মানে কি খুজিছিল কিন্তু কেমেৰামেনটো অহাৰ কাৰণে তো সিহঁতে অলপমান কিবা বেলেগ ক'লা তো ভিডিঅ' নবনাওঁ বুলি ক'লিলা তো প্ৰথমতে বনাব খুজিছিল তো মানে কি এইটোৱে হ'ল আৰু ঠিক আছে তো অকণমান যাওঁতে বাৰু অকণমান যাইছোঁ চাব তো গাইজ আমি নাওকাটা পাৰ্কৰ পৰা আহি পালোঁ আৰু মানে কি ৰাস্তা মানে কি মাজতে একো দেখাব পৰা নাই মানে গাড়ী চলাই থকা গৈছেতো আৰু আপুনি যদি মানে কি গোটেই ভিডিঅ'টো চাইছে তো থেংক ইউ আৰু নেক্সট আৰু ব্লগ আহিব তো চাব মানে কি কণ্টিনিউ সময় পোৱা নাযায় তো থেংক ইউ নেক্সট ব্লগত লগ পাম